আসাম ৰিফ্লেক্টলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত এনেকুৱা এজন বিজ্ঞানীৰ কথা আলোচনা কৰিম যিজন বিজ্ঞানীয়ে সিদ্ধান্ত দিছিল যে জাহাজ কিয় পানীত উপঙি থাকে আৰু তেখেতে কপিকল অৰ্থাৎ যাক ইংৰাজীত পুলি বুলি কোৱা হয় পুলিৰো উদ্ভাৱন কৰিছিল আৰু তেখেতৰ জীৱনৰ লগত জড়িত কিছু কথা আৰু এটা অতি সুন্দৰ বিজ্ঞানৰ কাহিনী অৰ্থাৎ তেখেতে বিজ্ঞানৰ সহায়েৰে কেনেকৈ সমস্যাবোৰ সমাধান কৰিছিল তাৰ লগত জড়িত এটা অতি আমোদজনক কাহিনী আমি এই ভিডিঅ'টোতে জানিব পাৰিম। আশা কৰোঁ আপোনালোকে যেন ভিডিঅ'টো শেষলৈকে চাই থাকে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইজন মহান বিজ্ঞানী হৈছে আৰ্কিমিডিছ। আৰ্কিমিডিছৰ জন্ম হৈছিল চিচিলিৰ চিৰাকুজত 212 খ্ৰীষ্টপূৰ্বত যেতিয়া ৰোমান সেনাপতি মাৰ্চেলাছে চিৰাকুজ অধিকাৰ কৰিছিল। সেই সময়ত তেখেতৰ সৈন্যসকলে তাত খুব হত্যা আৰু ধ্বংসৰ তাণ্ডৱ লীলাৰ সৃষ্টি কৰিছিল। অৱশ্যে মাৰ্চেলাছে সৈন্যসকলক উপদেশ অৰ্থাৎ হুকুম দিছিল যে তেখেতসকলে যেন কেতিয়াও আৰ্কিমিডিছৰ কোনো ক্ষতি নকৰে। কিন্তু এজন অতি উগ্ৰ সৈনিক পিছফালৰ পৰা আৰ্কিমিডিছৰ কাষ চাপি আহিল। অৱশ্যে সেই সময়ত আৰ্কিমিডিছে কোনো জ্যামিতিৰ চিত্ৰ অংকন কৰি আছিল আৰু পাছফালৰ পৰা আহি সৈনিকজনে তেখেতক অতি নৃশংসভাৱে হত্যা কৰিছিল। এই কথা সেনাপতি মাৰ্চেলাছে জানি বৰ দুখ পাইছিল আৰু তেখেতে আৰ্কিমিডিছৰ সন্মানৰ বাবে নিজে সৎকাৰৰ ব্যৱস্থা কৰিছিল। অৱশ্যে আৰ্কিমিডিছৰ সেই সময়ত পাণ্ডিতালিৰ কথা সকলোৱে জানিছিল আৰু সেইবাবে ৰজাই কেতিয়াবা কোনো সমস্যাত পৰিলে তেখেতৰ ৰাজপ্ৰসাদলৈ মাতিছিল। এবাৰ ৰজা দ্বিতীয় হিৰণে সোণাৰী এজনক সোণৰ মুকুট এটা সাজিবলৈ দিছিল আৰু মুকুটটো পোৱাৰ পিছত তাত সোণাৰীয়ে ৰূপৰ ভেজাল দিয়া বুলি ৰজাজনৰ অলপ সন্দেহ হৈছিল। অৱশ্যে মুকুটটো নভঙাকৈ এতিয়া সেই কথা কেনেকৈ প্ৰমাণ কৰিব পাৰি সেই কথাটো ৰজাই চিন্তা কৰিছিল আৰু সেইবাবে তেখেতে আৰ্কিমিডিছক তেখেতৰ ৰাজপ্ৰসাদলৈ মাতি পঠিয়াইছিল। আৰ্কিমিডিছে জানিছিল যে ৰূপ সোণতকৈ পাতল অৰ্থাৎ কম ঘনত্ব সম্পন্ন, কিন্তু মুকুটটোত কেনেকৈ সোণ ৰূপৰ পৰিমাণ হিচাপ কৰি উলিয়াব পাৰি এই কথাটো আৰ্কিমিডিছে চিন্তা কৰি আছিল। আৰু কথিত আছে যে এবাৰ আৰ্কিমিডিছে পানীৰ টেংকি অৰ্থাৎ চৌবাচা এটাত গা ধুই আছিল। গা ধুই থকা অৱস্থাত তেখেতে মন কৰিছিল যে চৌবাচাটোৰ দাঁতিৰে অৰ্থাৎ কাষেৰে পানীবোৰ বাগৰি গৈ আছিল আৰু ইয়াৰ পৰা আৰ্কিমিডিছে ৰজাৰ মুকুটৰ সমস্যাৰ সমাধানটো পোৱা বুলি ভাবিলে আৰু গোটেই আনন্দতে ৰাস্তাটোৰে ইউৰেকা ইউৰেকা বুলি কৈ চিঞৰি চিঞৰি দৌৰি ঘৰ ওলালগৈ। ইউৰেকা মানে হৈছে অৰ্থাৎ পাইছোঁ। আৰু তেখেত গৈয়ে ৰজাক মুকুটটো খুজি পঠিয়ালে আৰু সেই মুকুটটোৰ পৰিমাণৰে বিশুদ্ধ সোণো খুজি পঠিয়ালে আৰু তাৰপিছত আৰ্কিমিডিছে মুকুটটোত থকা পৰিমাণৰ বিশুদ্ধ সোণ পানী ভৰ্তি পাত্ৰ এটাত ডুবাই দিলে। তাৰপিছত পাত্ৰটোৰ পৰা বাগৰি অহা পানীখিনি ধৰি তাৰ আয়তনটো জুখিলে। আকৌ মুকুটটো পানী ভৰ্তি পাত্ৰটোত ডুবাই বাগৰি পৰা পানীখিনিৰ আয়তনটো জুখি ৰাখিলে। এইবাৰ তেওঁ দেখিলে যে বাগৰি অহা পানীৰ পৰিমাণ আগৰ একে ভৰৰ বিশুদ্ধ সোণৰ সমান নহয়। গতিকে আৰ্কিমিডিছে লগে লগে ঘোষণা কৰিলে যে মুকুটটো সোণেৰে অৰ্থাৎ বিশুদ্ধ সোণেৰে নিৰ্মিত নহয়। অৱশ্যে পিছত সোণাৰীজনৰ কি দশা হ'ল সেইটো জনা নাযায়, এইটো আমি নিজে আইডিয়া কৰি ল'ব পাৰোঁ। পিছত পৰীক্ষা নিৰীক্ষা কৰি আৰ্কিমিডিছে সূত্ৰ এটা ঘোষণা কৰিলে আৰু এতিয়া সেই সূত্ৰটোকে আৰ্কিমিডিছৰ সূত্ৰ বুলি জনা যায়। আৰু সূত্ৰটো বিজ্ঞানৰ ভাষাত হৈছে কোনো বস্তু পানীত ডুবালে তাৰ দ্বাৰা অপসাৰিত পানীৰ ওজন বস্তুটোৰ হেৰুৱা ওজনৰ সমান। ধন্যবাদ।